হাই বাদবতী বাদবতী ও মা আমি একটা প্যান্ট দেখছি প্যান্টটা এরকম আমাদের নরমাল প্যান্ট হ্যাঁ 999 টাকা লাগে না End of flashback. হাই গাইজ গুড ইভিনিং কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ ভাল বেয়াৰ মাজত কাৰণ কি বহুত বৰষুণ ক'তো যাব পৰা নাই প্লাছ আমাৰ ঘৰৰ এম্পিয়াৰী বেয়া হৈ আছে ক'তো ফুৰিব যাব পৰা নাই কোনো কণ্টেণ্ট নাই তো বহুত বেয়া ভালৰ মাজত দিনটো পাৰ কৰি আছোঁ তো ইভিনিঙত এতিয়া মই আৰু ভণ্টি ইফালে ওলাইছোঁ অকণমান তিনিআলি ফালে যাওঁ কাৰণ কি ওচৰত মানে এটা ভাল দিন আহি আছে মোৰ তো অকণমান ফুৰিব যাম প্লাছ অম্বুবাচী মেলাও আহি আছে এই নতুন কাপোৰ চাপোৰ লাগিব মানে তো তাৰ কাৰণে গৈ আছোঁ কাপোৰৰ দোকানত এতিয়া চাওক কাপোৰে কিনো নে মিটাৰ কাপোৰ কিনো সেইটো নাজানো কিন্তু গৈ আছোঁ চবলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখুৱাই আছোঁ কি হয় নহয় ঘৰৰ পৰা ওলাই আহিয়ে যে বাহিৰত দেখা পাইছোঁ চাৰিওফালে কেৱল পানী আৰু পানী মানে আমি যোনটো ৰাস্তা দি আহিছোঁ ন সেইটো ৰাস্তাটো মানে পুৰা পানী ইমান পানী কিবাকে আহিছোঁ আৰু ইফালে ভণ্টিও আহিছে তো আমি দুটাই মিলি পেলাই এতিয়া যাব ওলাইছোঁ অকণমান তিনিআলি ফালে একচুৱেলি কি হৈছে অম্বুবাচী মেলা আহি পাইছে আৰু মই ক'ৰবাত যাম চ' যাৰ কাৰণে মানে কাপোৰ এযোৰ ল'ব লগা আছে তো ভাবিছোঁ কাপোৰে লওঁ নে 20 মিটাৰ কাপোৰ ল'ম নে কুৰ্তি ল'ম মানে কনফিউজ এতিয়া সেইটো কাৰণে মানে তিনিআলি ফালে গৈ আছোঁ এতিয়া ফাৰ্ষ্টত যাওঁ দেন চাওঁ আৰু কোনটো লওঁ চ' ৱেডাৰ মানে ইমান বেয়া বৰষুণ বৰষুণ বতৰ এইফালে বোকা বোকা বতৰ পুৰা বেয়া অৱস্থা মানে এইটো ৰাস্তা যে আমাৰ কোনদিন ভাল কৰিব নাজানো এতিয়া ভাল কৰিব কিজানি এইবিলাকতো পেলাইছে কিন্তু মানে এইবিলাক গেলা পচাৰ মাজতে দিন কটাই আছে মানুহবোৰ মানে আমিও প্লাছ আমিও আৰু এটা কথা গাইজ এটা বহুত বেছি দুখৰ কথা মোৰ আগৰ পুৰণা মোবাইলটো বেয়া হৈ থাকিলে যাৰ কাৰণে মই যোৱাটো ব্লগৰ থাম্বনেইলটো বহুত বেয়াকৈ দি পালোঁ মানে এডিট কৰিব পৰা নাই যিহেতুকে মই থাম্বনেইলকেইটা মানে মাৰ মোবাইলটোত মানে মোৰ আগৰ পুৰণা মোবাইলটোত এডিট কৰি আছিলোঁ আৰু সেই মোবাইলটো মানে মই মাক দিছিলোঁ চ' মোবাইলটো হঠাতে ছুইচ অফ হৈ থাকিলে আৰু অলপ পিছত কণ্টিনিউ কৰিম মা উৰি উৰি পাই ব্যথা পাইছে ৰে ফটা লগাইছে যে হাই আই হাই বাদবতী বাদবতী পাথে গিয়া পাথে পুরা পুরা নালার পানী রে সেই অৱস্থা বেয়া চ' গাইজ মই কৈ আছিলোঁ যে মানে মোৰ থাম্বনেইল বনাব পৰা নাই সেইটো মোবাইলত কাৰণ কি মানে মোবাইলটো ছুইচ অফ হৈ থাকিলে চ' এইকেইদিন মোৰ এনেকৈ থাম্বনেইল দিয়া যাব আৰু উপায় নাই যেতিয়ালৈকে ভাল নকৰিম মানে মোবাইলটো সেনেকৈ থাম্বনেইল দিব লাগিব উপায় নাই আৰু এতিয়া আমি তিনিআলিতো আহি পাইছোঁ আৰু ভাবিছোঁ একপাক ভণ্টিৰ ফালৰ পৰা আহোঁ কাৰণ কি আজি ছানডে যিহেতুকে তাই মানে সেইফালে কুম্ফু শিকি আছে তো ভণ্টি আৰু মই গৈ আছোঁ আৰু এই ৰাস্তাটো ন বহুত বেছি ক্লিন ক্লিন ভাল লাগে এইটো ৰাস্তাটো আৰু এইটো হৈছে ইয়াৰে নামঘৰ এইটো হৈছে ইয়াৰ নামঘৰ ক'ত নামঘৰ না এইটা না আৰু এইটো হৈছে ইয়াৰে নামঘৰ পাণ্ডৱ নগৰ নামঘৰ আৰু এইফালে আগতে আছে এটা কলেজ এটা ভৱন আচলতে আমি তিনিআলি ফালে গৈ আছিলোঁ আৰু যাওঁতে ভণ্টি মানে য'ত কম্ফু কৰে সেইখিনি জেগাটো পৰে তো এপাক সোমাই গ'লোঁ আৰু এনেকুৱা ঘৰ ন সঁচাকৈ কোনদিন বনাম বা মোৰ কেতিয়া হ'ব নাজানো আৰু বহুত ইচ্ছা এনেকুৱা এটা ঘৰ বাৰু যি কি নহওক এতিয়া আমি 20 মিটাৰৰ দোকানত আহি পাইছোঁ মানে মোৰ নাজানো কিয় বা ৰেডিমেড কাপোৰ নিপিন্ধি এটা হেবিট হৈ গ'ল মাৰ হাতৰ পৰা চিলাই কৰি মানে মাৰ হাতৰে ভাল লাগে আৰু এইফালে গ্ৰীণ পিচযোৰ উষানে পচন্দ কৰিছিল যদিও মোৰ ইমান খাছ নালাগিল মিটাৰ প্ৰাইচটো বেছি গৈছে প্লাছ মোৰ ইমান ভালো নালাগিলে চ' বেলেগ এটা কালাৰ ল'লোঁ আৰু এইফালে ভণ্টিয়ে মানে ৰাধা ৰাণী এটা বিচাৰি গৈছিলে তো নাপালে যাৰ কাৰণে আমি এতিয়া এগেইন বেলেগ এটা মিটাৰ কাপোৰৰ দোকান গৈছোঁ এইটো আকৌ উষানে পচন্দ কৰি দিছে তাৰ পচন্দতে ল'লোঁ যিহেতুকে সিয়ে মানে কিনি দিলে তো এযোৰ পিন্ধি চাওঁ কাৰণ সি বহুত দিনৰ পৰা কৈ আছে যে তাৰ পচন্দত এযোৰ ল'ব লাগে তো লৈ ল'লোঁ আৰু এতিয়া মিটাৰ কাপোৰৰ দোকানৰ পৰা ওলাই ৱেষ্ট ছাইডৰ একেবাৰে ছাইডেৰে আমি দুটাই গৈ আছোঁ
আদাবাৰী ফালে যেহেতুকে সেইখিনি জেগাটো মানে এটা পিচ মিটাৰৰ কাপোৰ দোকান আছে তাতে বহুত ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যনবিলাক আছে তো দুপাট্টাৰ কাৰণে তাতে গৈছোঁ বাট যাই পেলাই কি দেখা পালোঁ আৰু ছানডে আছিল যিহেতুকে দোকান বহুতে বন্ধ আৰু আহিয়ে ভাইটিক ইফালে লগ পালোঁ কাৰণ কি ভাইটি এটা কাম কৰে যিহেতু হ্যাঁ কোন দিকে মানে ভাইটিয়ে য'ত মানে তাৰ হেৰি ডিলাৰটো আছে তো সেইখিনি মানে দেখাই আছিলে আৰু এইফালে ইভিনিং হৈ যোৱাত মানে ৰাস্তাটো পুৰা খালী খালী আৰু প্লাছ আজি ছানডেও যে এইফালে পুৰা ট্ৰাফিক লাগি গৈছে বাৰু যি কি নহওক এতিয়া আমি আহি পাইছোঁ তিনিআলি আৰু এইফালে নতুনকৈ এটা দোকান খুলিছে মানে এপল' ফাৰ্মাচীৰ ওচৰতে বাকে বিহাৰী বুলি আৰু এইখনো খুলিছে জোৰা ইলিচ ইয়াতো খাব আহিব লাগিব ৰ'ব এদিন এইফালে ভণ্টিয়ে গৈছে পাণ আনিব এতিয়া আমি ঘৰ আহি পাইছোঁ আৰু ঘৰ আহি পোৱা অকণমান সময় হ'ল আৰু এতিয়া মানে ইমানে বেছি মূৰৰ বিষ হৈছে মানে চশমাটো নিপিন্ধাকৈ পাৰা নাই তো বৰ্তমান অলপ সময় হোৱাৰ পিছতে মানে ভাইটিয়ে বজাৰত গ'লে বজাৰৰ পৰা আৰু সদায় মানে ফেভৰেট যোনটো আমাৰ এইফালে চাওক চামোচা আৰু চামোচাৰ লগত মানে অকণমান জ্বলা যদি নহয় মানে আমাৰ খাই কিবা এটা টেষ্ট নালাগে তো যাৰ কাৰণে এতিয়া এইফালে খাম চামোচা উইথ এইফালে জলকীয়া কোনে কোনে ভাল পায় এনেকৈ জলকীয়া দি খায় জনাবচোন আৰু মোৰ মানে পুৰা জিভাৰ পানী আহি যায় এনেকৈ চামোচা দেখা পালে মোৰ পুৰা লোভ লাগি যায় তো তেতিয়া আমি খাওঁ আৰু ব্লগটো একো দীঘল নকৰোঁ আৰু এইকেইটা দিন মানে ব্লগ মই তেনেকৈ নিদিওঁ মানে কৈয়ে দিলোঁ নিদিয়া কাৰণটো কাৰণ কি মই তেতিয়া অলৰেডি ক'লোৱে যে মই মানে থাম্বনেইলটো বনাব পৰা নাই থাম্বনেইলৰ কাৰণে মানে মাৰ মোবাইলটো লগা হয় আৰু মাৰ মোবাইলটো একেবাৰে ছুইচ অফ হৈ থাকিলে মানে সেইটো বেটাৰী প্ৰব্লেম হ'ল নেকি নাজানো সেইটো ঠিক কৰিব লাগিব তাৰপিছতে খাই থাকা সেইটো বেটাৰী ঠিক কৰিব লাগিব তাৰপিছতে চাগে মই ভালকৈ থাম্বনেইল বনাব পাৰিম আৰু তেনেকৈ যদি থাম্বনেইল বনাব নোৱাৰোঁ মানে ভালো লগা নাই তো তেনেকৈ অকণমান মানে কি লেআউটৰ লগত তেনেকৈ বনাব লগা হৈছে তো তেনেকৈ কেইদিনমান ব্লগ দিম আৰু মোবাইলটো ভাল কৰাৰ পিছত যদি পাৰোঁ তেতিয়াই ব্লগ দিম আৰু চ' ইনষ্টাগ্ৰামত মই কণ্টিনিউৱাছলি মই মিনি ব্লগবোৰ শ্বেয়াৰ কৰিম আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব চাব আৰু ভিডিঅ'জবোৰ কেনেকুৱা পায় জনাবলৈ নাপাহৰিব চ' আজি ব্লগটো এইখিনিতে সামৰণি দিলোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ নেক্সট আৰু এটা অন্য ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই